আৰু তোমালোক সকলোকে মোৰ মনৰ পৰা দিলৰ পৰা একেবাৰে মানে অন্তৰৰ পৰা কৈ আছোঁ বহুতো ধন্যবাদ। কাৰণ আজি মই বহুতো হেপ্পী। আজি সেই গাইজ তোমালোক কেনে আছে? আশা কৰোঁ সকলো তোমালোক ভালেই আছে। তে আজি কি হৈছে, আজি মানে মই ইমান হেপ্পী মানে তোমালোকক মই মানে শব্দৰে প্ৰকাশ কৰিব পৰা নাই। কাৰণ আজি মই বহুতো কষ্ট কৰাৰ পিছত আজি গৈ পেলাই ফাইনেলি গৈ পেলাই মোৰ ফেচবুকত 200 ফলোৱাৰ্ছ কমপ্লিট হৈছে। তে বহুতৰ তাত চাগে লাগি আছে যে মই 200 ফলোৱাৰ্ছ হোৱাৰ পিছতো মই যে ভিডিঅ'টো বনাইছোঁ, বহুতো হাঁহিও আছে, হাঁহিব পাৰে। কিন্তু মই জানো যে মই কিমান দিন ধৰি পেলাই কষ্ট কৰি পেলাই এই 200 ফলোৱাৰ্ছ কমপ্লিট কৰিবলৈ মোৰ কিমান দিন লাগিছে আৰু কিমান কষ্ট কৰাৰ পিছত যে হৈছে সেইটো মই জানো। আৰু তোমালোক সকলোকে মোৰ মনৰ পৰা দিলৰ পৰা একেবাৰে মানে অন্তৰৰ পৰা কৈ আছোঁ বহুতো ধন্যবাদ। কাৰণ আজি মই বহুতো হেপ্পী। আজি মোৰ 200 ফলোৱাৰ্ছ কমপ্লিট হৈছে। আৰু গাইজ তোমালোকে মোক ইউটিউবত ছাপোৰ্ট কৰিবলৈ নাপাৰিবা। তে কি হৈছে, মোৰ ফাৰ্ষ্টত মানে যোনটো নেকি চেনেল আছিলে ইউটিউবত, সেইটো তোমাৰ 444 ছাবস্ক্ৰাইবাৰ আছিলে। তে সেইটোত কি হৈছে, সেইটোত মানে ইমানো এটা ভিউজ অহা নাই। মানে মোৰ তাত লাগি আছে চেনেলটো মানে ডেড হৈ গ'ল। তে মই তোমালোকৰ চেনেলটো মই দেখুৱাই দি আছোঁ, তোমালোকে এইটোতো অলপ ছাপোৰ্ট কৰিবা। আৰু মই নেকি যোনটো নেকি আজি নহয় মানে কালি অ'পেন কৰিছোঁ, কালি অ'পেন কৰি পেলাই ধৰণা তোমাৰ 2টা ভিডিঅ' আপলোড কৰিছোঁ। তে তোমালোকে মোৰ সেই ভিডিঅ'টো চাবা আৰু মোৰ নতুন চেনেলতো তোমালোকে ছাপোৰ্ট কৰিবা। কাৰণ মোৰ তাত নালাগে যে মোৰ পুৰণা চেনেল যোনটো 444 ছাবস্ক্ৰাইবাৰ আছে সেইটোত গৈ পেলাই যে ইমানো ভিউজ পাম বুলি মোৰ তাত নালাগে। তাই সেইটো বুলি তোমালোকৰ তাত মোৰ ৰিকুৱেষ্ট থাকিল যে তোমালোকে মোক নতুন চেনেলটোত বেছিকৈ মানে অলপ বেছিকৈ ছাপোৰ্ট কৰিবা বুলি। তোমালোক যিসকল নতুন সেইসকলে মোক ছাপোৰ্ট কৰিবলৈ নাপাহৰিবা। যদি ফেচবুকত চাই আছা তে ফেচবুকত ফ'ল' কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো লাইক কৰিবলৈ নাপাহৰিবা আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব নাপাহৰিবা। আৰু যদি তোমালোকে যদি মোৰ ইউটিউবত চাই আছা তে ভিডিঅ'টো এটা লাইক কৰিব নাপাহৰিবা আৰু ভিডিঅ'টো এটা শ্বেয়াৰ কৰিব নাপাহৰিবা আৰু এটা ছাবস্ক্ৰাইব কৰিব নাপাহৰিবা। মই 2টা কথা ভাঙি কিহৰ কাৰণ দিছোঁ, এতিয়া যিসকলে ফেচবুকত চাই আছে সিহঁতক ফ'ল' অপশ্যন পাবা। তো সেইকাৰণে মই ভাঙি পেলাই কৰিছোঁ। কাৰণ এই ভিডিঅ'টো 2টা চেনেলত আপলোড কৰিম। ফাৰ্ষ্ট হৈছে ফেচবুক পেজ, ছেকেণ্ড হৈছে ইউটিউব চেনেল। তো সেইবাবে মই কৰিছোঁ ফ'ল' আৰু ছাবস্ক্ৰাইবাৰ। তো গাইজ মই সকলো তাত আশা ৰাখিলোঁ যে তোমালোকৰ ভায়ক ছাপোৰ্ট কৰিবলৈ নাপাহৰিবা। কাৰণ মই বহুতো মেহনত কৰি আছোঁ, বহুতো কষ্ট কৰি আছোঁ, মানে বহুত দিন ধৰি পেলাই মই কষ্ট কৰি আছোঁ। কিন্তু ইমানটো মৰম পাই থকা নাই তোমালোকে নেকি যিমানটো দিব লাগে। তে মই বহুতো আশা ৰাখি পেলাই মই ৰিকুৱেষ্ট কৰি আছোঁ যে তোমালোকে তোমাৰ ভাইক ছাপোৰ্ট কৰিবলৈ নাপাহৰিবা। আৰু যিসকল নতুন হোৱা ভাই তোমালোকে ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু ফেচবুকত ফ'ল' কৰিব নাপাহৰিবা। আৰু গাইজ তোমালোক লগতে মোক ইনষ্টাগ্ৰামত ফ'ল' কৰিব নাপাহৰিবা। তে মই ইনষ্টাগ্ৰামৰ নামটো মই কৈ দিছোঁ জিয়াবোৰ386। তে মই তোমালোকে স্ক্ৰীনশ্বটটো মানে প্ৰফাইলটো মই দেখুৱাই দি আছোঁ। তোমালোকে ফ'ল' কৰা, মই 1 মিনিটত তোমালোকক ফ'ল' বেক দিম। তোমালোকে সেয়া চিন্তা কৰিব নালাগে যে জিয়াবোৰ ভাইক মই ফ'ল' কৰিছোঁ, জিয়াবোৰ ভাইক ফ'ল' বেক দিয়া নাই। মই 1 মিনিটত তোমালোকক মই ফ'ল' বেক দিম। তে গাইজ আমি লগ পাম আন এটা নতুন ভিডিঅ'ত। তে আজিৰ বাবে ইমানটোৱে সমাপ্ত। আৰু আশা থাকিল তোমালোকে সকলোৱে ছাপোৰ্ট কৰিবা। আৰু যিসকলে ছাপোৰ্ট কৰিছা সিহঁতক বহুত ধন্যবাদ। আৰু যিসকল নেকি নতুনকৈ আহিছে আমাৰ চেনেলত সিহঁতৰ বাবে ৱেলকাম।